দুপৰীয়া খিচিৰিখন বনাবলৈ ওলাইছোঁ। সৰিয়হ নিমখ দিলোঁ, ৰং গুড়া, জিৰা পাউডাৰ দিলোঁ। আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমি প্ৰতি বছৰে খিচাৰি বনাওঁ ঘৰতে, খিচাৰি খাওঁ। এইবাৰ আমাৰ বিশ্বকৰ্মা পূজা পালন কৰিব নোৱাৰিলোঁ। আমাৰ বৰমাহঁতৰ দাদাৰ এজনী ছোৱালী জন্ম হৈছে যোৱাকালি, তো আমি আজি বিশ্বকৰ্মা পূজা পালন কৰিব নোৱাৰিলোঁ। কিন্তু ঘৰতো সদায় প্ৰতি বছৰে খিচাৰি খাওঁ, যাতে এইবাৰো খিচাৰি বনাইছোঁ। ভিডিঅ'টো ৰেচিপি নহয় খিচাৰি, কিন্তু এনেই দিনটো কি কৰিলোঁ সেই আপোনালোকক দেখাইছোঁ। আপোনালোকে কোনে কোনে বিশ্বকৰ্মা পূজা মন্দিৰলৈ গ'লে, বিশ্বকৰ্মা পূজাত গৈছিলে মোক কমেণ্টত জনাব, আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আহিছে সেয়া কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ইয়াত পানী দি দিম, মই ধনিয়া অকণমান দি দিলোঁ লাষ্টত। আমি ঢাকনিখন মাৰি দুটা তিনিটা চিটি মাৰিবলৈ দিম, তাৰপিছত আমাৰ খিচিৰি ৰেডি হৈ যাব।